ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ প্ৰথমটি পাঠ। এই পাঠটিত এটি কবিতা আছে, মোৰ দেশ ভাল। এই পাঠটিত থকা আজি আমি প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে বলাচোন এটা প্ৰথমটো ক্ৰিয়াকলাপ কি আছে চাবা। পদ্ধতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়ো আৰু আবৃত্তি কৰো আহা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, কবিতাটি পঢ়িবা আৰু আবৃত্তি কৰিবা, ঠিক আছে। ২ নম্বৰটো আছিলে পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। আমি পদ্ধতিৰ কথাখিনি আমি এইদৰে ক'ব পাৰোঁ, তোমালোকে চাবা। ইয়াত আছিলে পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। ইয়াৰ উত্তৰটো হ'ব কবিৰ মতে নিজৰ দেশখন সকলো দেশতকৈ ভাল। সোণৰ চপৰা সদৃশ মাটি, মানুহৰ তৃষ্ণা দূৰ কৰিব পৰা পানী আন কোনো দেশতে বিচাৰি পোৱা নাযায়। কবিৰ জন্মভূমি অৰ্থাৎ অসমৰ হাবি বননি আদিত বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনি পোৱা যায়। এৰী মুগা পাত পোৱা যায়। অসমৰ চৰাই চিৰিকটিৰ মাত শুনিলে মন প্ৰাণ আনন্দৰে ভৰি পৰে। অসমত 12 মাহে ফুলা ফুলবোৰ আৰু ফল মূলে কবিক বাৰুকৈয়ে আকৰ্ষিত কৰে। এনে এটুকুৰা ঠাইত সকলোৱে মিলিজুলি থাকিব পাৰে। সেয়ে কবিয়ে সকলো দেশতকৈ নিজৰ দেশক বহুত বেছি ভাল বুলি কৈছে। উত্তৰ দিয়া। ক নম্বৰ, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসম। তোমালোকে এইদৰে লিখিব পাৰিবা যে কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম অসম, ঠিক আছে। খ নম্বৰ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? ইয়াত উত্তৰটো হ'ব কবিয়ে ঠাই আৰু আইক নিজৰ দেশক অইন দেশৰ লগত তুলনা কৰিছে। এতিয়া চাবা নেক্সট কুৱেশ্যন। পদ্ধতিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? লিখা। কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? আমি এইদৰে লিখিব পাৰোঁ। পদ্ধতিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? ইয়াৰ উত্তৰটো হ'ব পদ্ধতিত কবিয়ে নিজৰ দেশৰ গুণ বৰ্ণনা কৰা শব্দকেইটা হ'ল সোণৰ চপৰা মাটি, পানী সুধাৰ নিজৰা, ধন থকা হাবি বননি, 12 মাহে ফুলা ফুল, অমাতৰ মাতৰ চৰাই, চৰাই চিৰিকটি, সৰগৰ নিচিনা ফুলনি বাগিচা আদি। এতিয়া আছে নামৰ তালিকা কৰা। ক নম্বৰ, ক'ত আছে এনে ফুল ফুলে 12 মাহ? 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। ফুলৰ তালিকা আমি এইকেইটা লিখিছোঁ যে গোলাপ, জবা, মালতী, খৰিকাজাই, অপৰাজিতা, চম্পা, কাঠণ্ডা, কামিনী কাঞ্চন। খ নম্বৰ কি আছে? ক'ত আছে এনে ধান এই ধৰণিত? কেইবিধমান ধানৰ নাম লিখা। আইজন, জহা ধান, মইনাগিৰি, বৰা ধান, বড়ো ধান, ইৰি ধান, ৰঞ্জিত, বাচমতি। তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা। ইয়াত এটা কৰি দিয়া আছে উদাহৰণ, সকলো দেশত কৰি মোৰ দেশ ভাল। ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ'ব। অৰ্থাৎ এইখিনি কবিতাৰ ৰূপত লিখিছে আৰু গদ্যৰ ৰূপত লিখিলে এনেকৈ লিখিব লাগে, মোৰ দেশ সকলো দেশতকৈ ভাল। এতিয়া ক নম্বৰ খ নম্বৰ এই দুটা আমি নিজে কৰিব লাগিব। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। খ নম্বৰ, ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল। ক নম্বৰ খ নম্বৰ আমি এই দুটা আমি গদ্যৰ ৰূপত লিখিলে এইদৰে লিখিব পাৰোঁ। এনেকুৱা সোণৰ চপৰা থকা মাটি আৰু সুধাৰ নিজৰাৰ পানী ক'ত আছে? এইটো প্ৰশ্ন বুজোৱা নাই, আমি সেইকাৰণে ভাৱবোধক চিন দিছোঁ। আমি পঢ়োঁতে এইদৰে পঢ়িম, এনেকুৱা সোণৰ চপৰা থকা মাটি আৰু সুধাৰ নিজৰা পানী ক'ত আছে, ঠিক আছে। তাৰপাছত খ নম্বৰ, ভাই ভনী মিলি চিৰকাল এইখন দেশতে থাকোঁ।
মোৰ দেশ সকলো দেশতকৈ ভাল। নেক্সট কুৱেশ্যন আছে পদ্যটি গদ্য ৰূপত লিখা। ইতিমধ্যে আমি পদ্যটি গদ্য ৰূপত ক'লোৱে, তোমালোকক মই আকৌ এবাৰ দেখুৱাই দিছোঁ। এইখিনি তোমালোকে এইখিনি লিখিলে হৈ যাব। ইয়াত যে আছিলে পদ্যটিৰ কথাখিনি নিজৰ কথাৰে কোৱা, ঠিক তেনেদৰে গদ্য ৰূপত লিখিলেও তোমালোকে এইদৰে লিখিব পাৰিবা। ইতিমধ্যে এইখিনি মই অকণমান আগত কৈ দিলোঁ, ঠিক আছে। এতিয়া আহা আন এটি ক্ৰিয়াকলাপলৈ যাওঁ। ইয়াত আছে সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা। ক নম্বৰ, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা দেশ দীঘল আৰু ব্ৰহ্মপুত্ৰ দেশ বহল। ইয়াত আমি আটাইতকৈ শব্দ এই আটাইতকৈ শব্দটো আমি দুবাৰ ব্যৱহাৰ কৰিছোঁ, ঠিক আছে। যে ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। খ নম্বৰ, মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ নদীদ্বীপ। কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সকলোতকৈ আপুৰুগীয়া। খ নম্বৰ, আনৰ বস্তুৰ প্ৰতি লোভ কৰা সবাতোকৈ বেয়া গুণ। এতিয়া বোলা নেক্সট ক্ৰিয়াকলাপ কি আছে চাওঁ। ইয়াত চোৱা, আস্তনা ঠাইত তকৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। অসমৰ ইয়াত তকৈ লিখা তাৰমানে আটাইতকৈ হ'ব, অসমৰ আটাইতকৈ, এইটো দন্ত্য, এইটো কটৈকাৰকৈ, অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ। এইবিলাক তোমালোকে যে খালী ঠাই পূৰ কৰিবৰ কাৰণে যে আমি এইবোৰ লিখিছোঁ তেনেকুৱা নহয়, তোমালোকে এইবিলাক সদায় মনত ৰাখিবা যে অসমৰ আটাইতকৈ দীঘল নদী কি, তেতিয়া ক'ব লাগিব ব্ৰহ্মপুত্ৰ। মাজুলী এটা আছে মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ, এইটো আটাইতকৈ হ'ব, আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী। এইটো অসমৰ ভিতৰতে নহয়, এইটো পৃথিৱীৰ ভিতৰত, ঠিক আছে। মাজুলী পৃথিৱীৰ ভিতৰত ডাঙৰ নদীদ্বীপ। মাউণ্ট এভাৰেষ্ট সকলো, এইটো লিখিবা সকলোতকৈ, সকলোতকৈ ওখ শৃংগ, পৃথিৱীৰ ভিতৰতে ওখ শৃংগ মাউণ্ট এভাৰেষ্ট, ঠিক আছে। এতিয়া বোলা আমি আন এটা ক্ৰিয়াকলাপলৈ যাওঁ। শব্দৰ খেল খেলো আহা। মনত ৰাখিবা উঙ, ঞ, মূৰ্ধন্য ন, ৱ, য় আৰু সন্ত্ৰাত্তৰ উন্নস্বৰ বিসৰ্গৰ চন্দ্ৰবিন্দু, এই কেইটা আখৰেৰে আৰম্ভ হোৱা শব্দ অসমীয়া ভাষাত নাই। চন্দ্ৰবিন্দু অকলে নবহে, ই সদায় স্বৰধ্বনিৰ লগত যুক্ত হৈ থাকে। গতিকে খেলোঁতে শব্দৰ কাষত যদি উক্ত আখৰকেইটা আহে তেনেহ'লে খেলখন আকৌ আৰম্ভ কৰি খেলিবা। ইয়াত চাবা, ইয়াত এইখিনি কৰি দিয়া হৈছে। ভাল, ইয়াত আছে ভাল, এইটো হ'ব লতা, তাৰমানে ইয়াৰে শেষৰ আখৰটো আছে ল, গতিকে ইয়াৰে শেষৰ আখৰটো আৰু ইয়াৰে প্ৰথম আখৰটো একে হ'ব লাগিব। ইয়াত ল আছে, ইয়াতো ল আছে, সেইকাৰণে ভাল লতা। ইয়াত দন্ত্যতত আকাৰ আছে, ইয়াতো আছে দন্ত্যতত আকাৰ, এইটো দন্ত্যতৰে ষ্টাৰ্ট হৈছে, চোৱা লতা তাম। এটা ম আছে, এইটো মৰে ষ্টাৰ্ট হ'ব লাগিব। মন্দিৰ, শেষত ৰ আছে, এইটো ৰৰে ষ্টাৰ্ট হৈছে, ৰস। ঠিক তেনেদৰে সপোন, নৰ্তক, ককাই, ইটা, টাকুৰি, ৰিম, মৰম, মস্তক, কলহ, হংস, সংগ, গছ, ছাতি, তিলা, লাভা। আকৌ আমি গৈ ভাল পাইছোঁ, ভাল। এতিয়া বোলা আন এটা ক্ৰিয়াকলাপলৈ যাওঁ। তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। উদাহৰণ এইটো কৰি দিয়া আছে, অভিজিত ক্ষীণ, ৰাজেশ শকত। অভিজিত ৰাজেশতকৈ ক্ষীণ, ৰাজেশ অভিজিততকৈ শকত। দুটা বাক্য লিখিছে বাৰু, যি কি নহওক। ইয়াত চাবা, আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। এইটো আমি দুই ধৰণে ক'ব পাৰোঁ যে আমলখিজোপা বেঙেনাজোপাতকৈ ওখ, বা এনেকৈ ক'ব পাৰোঁ যে আমলখিজোপাতকৈ বেঙেনাজোপা চাপৰ। আমি তুলনা কৰিব লাগে, ঠিক আছে। জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। তোমালোকে এই দুটা এইদৰে লিখিব পাৰিবা, চাবা যে প্ৰথমটো আমলখিজোপা বেঙেনাজোপাতকৈ ওখ, 2 নম্বৰ জয়সাগৰ পুখুৰীটোতকৈ আমাৰ বাৰীৰ পুখুৰীটো সৰু।
এতিয়া আহা শব্দ গঠন কৰা ইয়াত চিৰকাল চিৰকাল ইয়াত হ'ব চিৰদিন চিৰদিন চিৰস্থায়ী চিৰস্মৰণীয় তাৰপাছত এইকেইটা হ'ব বন অনি বননি ধান অনি ধাননি ঘাঁহ অনি ঘাঁহনি শাক অনি শাকনি এইকেইটা মই লিখি দিছোঁ এইখিনি হৈ গ'ল তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ইয়াত যিখিনি বাক্যাংশ আছে এই বাক্যাংশৰ লগত এৰে কোনকেইটা শব্দ মিল খাব খাপ খাব সেইকেইটা আমি বাছি উলিয়াব লাগে চাবা চিৰদিন নমস্কাৰ কৰিবলগীয়া সেইটো হ'ব চিৰনমস্য গতিকে আমি এইটো ইয়াৰ লগত মিলাই দিব পাৰিম তোমালোকে বহিত লিখিব পাৰিবা যে চিৰদিন নমস্কাৰ কৰিবলগীয়া তাৰপাছত ইয়াত লিখিব পাৰিবা চিৰনমস্য মা খেতিয়ে জুৰি কৰা ঠাই ইয়াত লিখিব পাৰিবা মাহনি কিন্তু মই সেইখিনি লিখা নাই মই জাষ্ট তোমালোকক দেখুৱাই দিছোঁ কোনটো কাৰ লগত খাপ খাব ঠিক আছে মা খেতিয়ে জুৰি কৰা ঠাই হ'ব মাহনি এইটো মাহনি চিৰদিন মনত ৰাখিবলগীয়া চিৰস্মৰণীয় বাঁহ গছৰে ভৰি থকা ঠাই এইটো কি কয় বাহনি বুলি কয় এতিয়া আহা বাক্য ৰচনা কৰা অমাতৰ মাত উলাহ চিৰকাল অমাতৰ মাত মানে হৈছে শুনিবলৈ শুৱলা ভাল লগা মানে সুমধুৰ মাত ঠিক আছে এজন ছোৱালীজনীৰ অমাতৰ মাতে সকলোকে আকৰ্ষিত কৰে উলা ইয়াত আছে বিয়াখনত এইটো এইদৰে লিখিব পাৰিবা বিয়াখনত সকলোৰে মন উলাহেৰে ভৰি পৰিছে অৰ্থাৎ আনন্দৰে ভৰি পৰিছে ঠিক আছে ইয়াত উলাহেৰে ইয়াত তলত এডাল চিন দিবা যেহেতু ইয়াত উলা আছে ইয়াত অমাতৰ মাত আছে ইয়াতো অমাতৰ মাতত চিন দিব পাৰিবা চিৰকাল পিতৃ মাতৃ আমাৰ চিৰকাল নমস্য তাৰমানে সদায় নমস্য ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ